আজি আমি আহিছো পাব্লিক ডিমান্ডত একচুয়ালি গৰুৰ ফাৰ্ম গৰু পুহি পেলাই এটা ডেয়ারি ফাৰ্ম কেনেকৈ ওপেন আপ কৰিব লাগে গোটেইখিনি বস্তু আপোনালোকক দেখুৱাম আজি সো আমি ইয়াতে চাম কেনেকুৱা ধৰণে গৰুবিলাক ইয়াতে ৰাখিছে কেনেকুৱা এনভায়ৰনমেন্টত ৰাখিব লাগে কি খুৱাব লাগে কোনটো টাইমত খুৱাব লাগে কেনেকুৱা পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰাখিব লাগে সেই গোটেইখিনি বস্তু আপোনালোকক দেখুৱাম আপোনালোকে যদি ইয়াতে চাই গৰুবিলাকৰ সাইজ চাইছে ইয়াতে এনেকুৱা লাগি আছে যে মিল্ক পৰি যাব ইমান ডাঙৰ বান হয় ইহঁতৰ সবকে খুৱাব এতিয়া এই আমাৰ দাদাজনে মানে এটাকে গৰুক মানে গোটেইখিনি খুৱাই আছে দু টাইম খুৱাই ইয়াতে বেসিক্যালি এটা মর্নিং টাইম আৰু এটা ইভিনিং টাইমত খুৱা ইয়াতে দানা পানী ঘাঁহ গোটেইখিনি বস্তু ইয়াতে ষ্টক কৰি ৰাখা হয় আৰু টাইম টু টাইম ইয়াতে খুৱাই থকা হয় আৰু যদি আপোনালোকে ইয়াতে 4 টু 6 যত খুৱা দুৱা দিয়া যায় এইটো এটা বেলেগ এটা ষ্ট্ৰাকচাৰ বনাই ৰাখিছে এনেকুৱা বনাই ৰাখিছে যাতে গৰু খুৱাত যাতে কোনো ধৰণৰ প্ৰবলেম যাতে নহয় সব গৰুৰে ব্ৰীড বিলাক বেলেগ হয় আৰু বেসিক্যালি এই গৰু বিলাকৰ যিমানখিনি মিল্ক ওলা সেই মিল্কখিনি ইহঁতে ডাইৰেক্টলি মাৰ্কেটত বিক্ৰী নকৰে ডেয়ারি ফাৰ্ম খুলিছে এই ডেয়ারি ফাৰ্মৰ জৰিয়তে তাহাতে গাখীৰখিনি এটা ষ্টক কৰি পেলাই এটা ঠাইত পঠিয়ায় য'ৰ পৰা তাতে বহুত ভালখিনি এটা এমাউণ্ট ওৱান টাইম পাব পাৰে আৰু ইয়াতে দুটা ফাৰ্ম আছে বেসিক্যালি ইহঁতৰ দুটা ব্ৰাঞ্চ আছে ইয়াতে এটা আছে আৰু সেইফালে এটা আছে তো দুটা ফাৰ্মত বেসিক্যালি দুটা মানুহে ৰাখা গৈছে দুজন মানুহে গোটেইখিনি হেণ্ডেল কৰি আছে এইটো যদি চাই আপুনি মহ হয় বেসিক্যালি চাইছে কেনেকুৱা কৰি আছে এনেকুৱা লাগি আছে মাৰিব আৰু ফালে গোটেইখিনি সৰু যোনবিলাক হয় বেলেগ ডিফাৰেন্সিয়েট কৰি ৰাখা গৈছে এইটো বেসিক্যালি যিমানখিনি আপোনালোকে চাব পাৰিছে গৰুবিলাকৰ কেটেগৰী কৰি ৰাখা গৈছে ইয়াতে যোনবিলাক ডাঙৰ হয় বেসিক্যালি সেইবিলাক গৰুৰ সাইডটো এইটো হয় ইয়াতে গোটেইকেইটা যোনকেইটা মিডিয়াম হয় বেসিক্যালি সৰু কেঁচুৱা গৰু হয় আৰু ইয়াতে বেসিক্যালি মিডিয়াম সাইডৰ যোনবিলাক গৰু আছে এইবিলাক ইয়াতে ৰাখা গৈছে এইবিলাক বাছুৰ হয় বেসিক্যালি ঠিক আছে আৰু এইফালে যদি আপোনালোকে চাই সেইফালে বহুত কেটা হার গরু আছে তাতে ডাঙৰ যোনটো মাছৰ কাৰণে বেসিক্যালি পুহি আছে ইহঁতে এটো বিক্ৰী কৰা যাব মাইকী গৰুবিলাক ইমান বিক্ৰী কৰি নাথাকে মাইকী গৰুবিলাক এই ডেয়ারিৰ কাৰণে ইউজ কৰে ইহঁতে আৰু ডেয়ারিটো ইহঁতৰ নিজৰে দেই এনেকুৱা নহয় যে ইহঁতে বেলেগক গাখীৰ প্ৰডিউস কৰি আছে যেনেকুৱা গাখীৰ আজিকালি বজাৰত বিক্ৰী কৰিব নালাগে আৰু এইটো যদি চাই এইটো গৰুৰ আপোনালোকে কাণটো চাইছেনে কিমান ডাঙৰ হয় নৰ্মেল গৰুতকৈ বহুত বেছি হয় আৰু এইটো ব্ৰীড বহুত ভাল হয় ইয়াতে চাইছে সবকে খুৱাই আছে এইকেইটা লাইন হৈ গৈছে কমপ্লিট হৈ গৈছে খুৱা ঘাঁহবিলাক একদম হেউজিয়া ঘাঁহ কাটি আনি থৈ দিছে ইহঁতৰ নিজৰে ইমান ডাঙৰ ফিল্ড আছে তাতে ঘাঁহখিনি তাতে উপজাই পেলাই ইয়াতে কাটি কৰি ষ্টক কৰি ৰাখা হয় যাতে গৰু যেতিয়া দৰকাৰ পৰে তেতিয়া যাতে খুৱাব পাৰে এই হোৱাইট গৰুটো চাওকচোন আপোনালোকে কিমান ডাঙৰ হয় চিকুনকৈ ৰাখা গৈছে গৰুৰ যদি আপোনালোকে ভৰিখন চাই একদম ক্লিন হৈ আছে এটাইতো গোবৰ লাগি থকা নাই তেনেকুৱা আৰু এই গৰুটো মোক বহুত ভাল লাগিছে স্পেচিয়েলি এইটো আৰু সেইফালে চাব পাৰে আমাৰ দাদা একচুয়ালি গোটেইখিনি বস্তু হিচাপ মতে কাউণ্ট কৰি পেলাই এটা গৰুক পাঁচ থালিকে তেনেকুৱা সাপোর্ট দিয়ে তাৰপিছত দানা দিয়ে এনেকৈ দি পেলাই পানী মিলাই পেলাই এটো মটৰ লগাই থকা হৈছে লাইনৰ টিনে কাৰণে তাহাতে মটৰ এটা ফিট কৰা আছে জেনাৰেটৰ আছে সেই জেনাৰেটৰৰ দ্বাৰা ইলেক্ট্ৰিসিটি প্ৰডিউস কৰি পেলাই ইয়াতে পানী দিয়া হয় যেতিয়া পানী খুৱাই তেতিয়া পাংখাটো অফ কৰি দিয়ে আৰু পাংখা অন তেতিয়া কৰে যেতিয়া খুৱা শেষ হৈ যায় তেতিয়া পাংখাটো অন কৰি দিয়ে যাতে এটা এনভায়ৰনমেন্ট মেইনটেইন যাতে থাকে আৰু আপোনালোকে এনভায়ৰনমেন্টটো চাব ইয়াতে ৰদ আহাৰ কোনো চান্স নাই এক্সট্ৰা ৰদ ইয়াতে নাহে টোটালি কন্ট্ৰোলড হৈ থাকে আৰু ইয়াতে হেল্প কৰিব কাৰণে এটা ভাইটি আহিছে বেসিক্যালি ইহঁতৰে হয় ফাৰ্ম ইও আহি পেলাই স্কুলৰ পৰা আহি পেলাই ইয়াতে কাম কৰি আছে সো বেসিক্যালি এটা এটা ভাল এটা বিজনেস হৈ আছে তা য 4-5টা গৰু যদি কোনোবাই কিনি পেলাই এটো ডেয়ারি খিনি প্ৰডিউস কৰে হেতু এটা বিজনেস হৈ যাব বাকি যদি কোনোবাই বহুত ডাঙৰকৈ কৰিব খোজে হেতু কৰিব পাৰিব এটো সিস্টেমত ৰাখি পেলাই গোটেইখিনি এৰেঞ্জমেন্ট আপোনালোকে চাব পাৰে কেনেকুৱা ধৰণৰ ঘৰ ইয়াতে বনোৱা হৈছে কি ষ্ট্ৰাকচাৰ ইয়াতে দিয়া গৈছে ডিজাইনটো কেনেকুৱা বনাইছে যাতে গৰুৰ কাৰণে বহুত বেনিফিচিয়াৰি হয় আপোনালোকে চাব পাৰে বহুতে এনেকুৱা গুহাৰি বনায় কিন্তু ইমান ষ্ট্ৰাকচাৰখিনি ভাল নোহোৱাৰ কাৰণে গৰু বেমাৰ আজাৰ বেছি হয় ইয়াতে যদি আপোনালোকে চাব পাৰে একেবাৰে ইনক্লাইন মোশনত ইয়াতে ৰাখা গৈছে যাতে পানীখিনি বাগৰি পেলাই সেই বাহিৰেদি ওলাই যায় আৰু গোবৰখিনি পেলাবৰ কাৰণে তাহাতে তেনেকুৱা নালটোৰ যোনটো এন্ডিং হয় একেবাৰে লাষ্টত তাতে পুখুৰী আছে এইটো এটা ড্ৰেনেজ সিস্টেম বনাই ৰাখিছে তাহাতে ভাল এটা যাতে ইয়াতে কোনো ধৰণৰ প্ৰবলেম নহয় আপোনালোকে চাব পাৰে লাইট দিয়া আছে ষ্ট্ৰাকচাৰ ওয়াইজ ঠিক আছে ক'ত কিমানটা গৰু আছে সেই হিচাপে পাংখাখিনিও সেটআপ ইয়াতে কৰি ৰাখা হৈছে সো বেসিক্যালি এটা প্ৰফেশনাল ওয়ে দি যদি গৰু কোনোবাই তেনেকুৱা থামাত দি পেলাই যদি পঢ়িব বিচাৰে তেনেহলে এই সিস্টেমত কৰিব লাগে তেতিয়া হলেহে এজন সাকসেসফুল ফাৰ্ম ওনাৰ বুলি কোৱা যাব কাৰণ ইয়াতে গৰু সবে পঢ়িব ষ্টাৰ্ট কৰে কিন্তু বেমাৰ আজাৰৰ কাৰণে পঢ়িব নোৱাৰে ইয়াতে আপোনালোকে চাব পাৰে এই গৰুবিলাক বেসিক্যালি বাহিৰৰ পৰা আনি ৰাখা হৈছে ইয়াতে চাইছে খোৱাৰ টাইম হৈছে সো যাকে দেখা পায় তাৰ ওচৰতে এনেকুৱাকৈ আগবাঢ়ি যায় যেনেকুৱা খোৱা খুজি আছে তেতিয়া মন যায় তেতিয়া বানপানী হৈ যায় সো হেতুৰ কাৰণে এটা ষ্টক হেৰৰ এটা ষ্টক ৰাখা গৈছে ইয়াতে যাতে কেতিয়াও ঘাঁহ যদি নাথাকেও তথাপিও যাতে তাহাঁতৰ ওচৰত এটা ষ্টৰেজ এটা থাকে যোনটো হেল্প দিয়ে যাতে গৰুৱে কেতিয়াও যাতে ভোকত নাথাকে সেইকাৰণে ইমানখিনি খেৰ তাহাতে ৰাখি থৈছে ইয়াত হয় আপোনালোকে যদি এনেকুৱা ব্যৱসায় যদি ষ্টাৰ্ট কৰিব পাৰে মোৰ পিছপিনে দিয়া আছে
এই বোৰ্ডখন দিয়া আছে MS মিলনজ্যোতি ডেয়াৰী ফাৰ্ম ইয়াতে নাম্বাৰখিনি কণ্টেক্ট ডিটেইলছখিনি মেনশ্যনছ আছে যদি কোনোবাই ডেয়াৰী ফাৰ্ম অপেন কৰিব বিচাৰে সোসাইটি বুলি কয় আমাৰ ইয়াতে গাখীৰৰ সোসাইটি তেনেকৈ যদি ষ্টাৰ্ট কৰিব পাৰে তেনেহ'লে মিলনজ্যোতি ডেয়াৰী ফাৰ্মৰ এটা ওন এটা ব্ৰাঞ্চ আছে যেনেকুৱা ডেয়াৰী মিল্ক আমুলৰ আছে তেনেকুৱা ইহঁতৰ এটা ব্ৰাঞ্চ আছে তাতে যাই পেলাই আপোনালোকে সেই ব্ৰাঞ্চটো খুলিব পাৰিব আৰু যদি কিবা ইনফৰমেশ্যনছ লাগে আপোনালোকে ওপৰত দিয়া কণ্টেক্ট নাম্বাৰৰ ডিটেইল কণ্টেক্ট কৰি পেলাই গোটেইখিনি ডিটেইল পাই যাব আৰু এনেকুৱা কণ্টেণ্ট চাই থাকিবৰ কাৰণে আমাক ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ ছ' মাছ